হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 9 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক এইটো চেপ্টাৰত যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি প্ৰশ্ন উত্তৰ এটা এটাকৈ দিবলৈ চেষ্টা কৰিম। যদি তুমি আমাৰ ভিডিঅ'টো চাই আছ, অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাবা। আৰু যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছা, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰি বোলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।